তো দেখাই পাইছে মই আহিছো কাৰাটে স্কুল আৰু ইয়াত 6 জন ইন্টাৰনেশ্যনেল খেলুৱৈ আছে তেওঁলোকৰ আজি কথা পাতিম তেওঁলোকৰ বিষয় জানিম প্ৰথমে যাই আছো ভিতৰত তো বলক আৰু মই বৰ্তমান উপস্থিত আছোঁ নিচাদৰ ঘৰত অভিৰুচি বঁটা অসম চৰকাৰৰ 4বাৰকৈ শুনি পাইছে এয়া চাওক নিচাদ আপোনালোকৰ লগত চিনাকি কৰি আছোঁ নমস্কাৰ আচ্ছা তুমি ক'ত কেনেকুৱা বঁটা পাইছা অলপ দৰ্শকক জানাই দিয়া মই 4বাৰ অভিৰুচি ক্ৰীড়া দিৱসৰ সম্বৰ্ধনাটো পাইছোঁ 2017, 2018, 2022 আৰু 2023 অভিৰুচি ক্ৰীড়া দিৱসটো আমাৰ ভোগেশ্বৰ বৰুৱাৰ জন্ম দিৱস হিচাপে যোনে প্ৰথম অৰ্জুন এৱাৰ্ডী আছিলে তেওঁ জন্ম দিৱস হিচাপে উদযাপন কৰা হয় আৰু সেইটো অসমৰ চবতছে হাইয়েষ্ট স্পৰ্টছ এৱাৰ্ড বুলি মানা যায় 2017 যেতিয়া মই অভিৰুচিৰ কাৰণে প্ৰথমবাৰ মই যেতিয়া অসম চৰকাৰৰ পৰা সেই মানে পাইছিলোঁ তেতিয়া মোৰ লগত হিমা দাসো আছিলে হিমা দাস 2017 মোৰ লগত একেলগে অভিৰুচি এইটো ক্ৰীড়াৰ যোনটো এৱাৰ্ড হয় সেইটো একেলগে লৈছে আৰু লগত তাই 2018ত এছিয়ান গেমছৰ মেডেলিষ্টো হৈ গৈছে বৰপেটাৰো 5জন প্লেয়াৰ আছে যোনে অভিৰুচিৰ স্পৰ্টছ এৱাৰ্ড হয় সেইটো তেখেতেও পাইছে সাৰান ৰচুলে পাইছিলে মোৰ লগত হানি আলি পাইছিলে মোৰ লগত জিয়ান চৌধুৰী পাইছিলে মোৰ লগত ৱাছিম আক্তাৰ পাইছিলে মোৰ লগত নিচাদে মানে ক'ত ক'ত যাই খেলা হৈছে মই প্ৰথমতে সেইখিনি জানিম মোক পিকচাৰ বহুত দেখা পাইছোঁ ইয়াতে বহুত তোমাৰ ইয়াতে পিকচাৰ মাৰি মাৰি থোৱা হৈছে ক'ত ক'ত গৈছে প্ৰথমবাৰ মোক দেখি দিয়াচোন বোলা এটা হওক তেওঁৰ নাম হ'ল ৰাফাইল আগায়েভ এই হ'ল আজাৰবাইজান ইউৰোপত হয় আৰু এও হ'ল 7 টাইম ৱৰ্ল্ড চেম্পিয়ন আৰু অলিম্পিক মেডেলিষ্ট হয় এইটো মই উঠিছিলোঁ মই যেতিয়া মোৰ নিজৰ লাইফৰ যেতিয়া ফাৰ্ষ্ট চিনিয়ৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিব গৈছিলোঁ তেতিয়া উঠিছিলোঁ তেওঁৰ লগত এইটো হ'ল ষ্টিভেন ডা কষ্টা ক'ত গৈছিলে ইয়াত ডুবাইত কৈছোঁ চাওক এইখন পিকচাৰ ডুবাইত মানে তেওঁ গৈছিল ইণ্ডিয়াৰ যোনটো মেইন টিম ফাইট যেনেকৈ এতিয়া ধৰি লওক আপোনাৰ ক্ৰিকেটত যেনেকুৱা বিৰাট কোহলিহঁতে যোনটো মেইন টিম আছে সেনেকুৱা মই আমাৰ যোনটো ইণ্ডিয়ান মেইন টিম হয় তাত মই অংশগ্ৰহণ কৰিছিলোঁ বঢ়িয়া নেক্সট টাইম আৰু ইটোও ছেম ডুবাইতে হয় এই হ'ল ষ্টিভেন ডা কষ্টা ফ্ৰান্সৰ হয় আৰু এও অলিম্পিক গ'ল্ড মেডেলিষ্ট হয় এও ছেম ষ্টেনিস্লাভ হৰোনা বুলি কয় এও ইউক্ৰেইনৰ হয় এও ৱৰ্ল্ড চেম্পিয়ন হয় আৰু অলিম্পিকৰ ব্ৰঞ্জ মেডেলিষ্ট হয় এও ছেম ডগলাছ ব্ৰছ ব্ৰাজিলৰ হয় এও আপোনাৰ ৱৰ্ল্ড আৰু পেন আমেৰিকান যেনেকৈ কণ্টিনেণ্টেল হয় যেনে আমি এছিয়াত পঢ়োঁ ইউৰোপ আছে সেনেকৈ সিহঁতৰ আমেৰিকাৰ যোনটো কণ্টিনেণ্ট তাৰে তেওঁ হয় আৰু এও হ'ল জাপানৰ আৰু এও যেনেকুৱা অলিম্পিক গ'ল্ড মেডেলিষ্ট তেওঁ অলিম্পিক গ'ল্ড মেডেলিষ্ট হয় কাটাৰ এও ডেমনষ্ট্ৰেশ্যন বিভাগত তেওঁ অলিম্পিক গ'ল্ড মেডেলিষ্ট হয় ৱৰ্ল্ড চেম্পিয়ন আপোনাৰ 4বাৰ হয় আৰু অলিম্পিকৰ গ'ল্ড মেডেলিষ্ট হয় তুমি ক'ত ক'ত খেলিব গৈছা 2017 মোৰ ফাৰ্ষ্ট এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ হৈছিল য'ত আপোনাৰ কাজাকিস্তান আপোনাৰ এছিয়াত আছে তাত হৈছিলে তাত এইটো 16th AKF বুলি কয় এছিয়ান কাৰাটে ফেডাৰেশ্যনত তাত মই ফাৰ্ষ্ট জুনিয়ৰ কেটেগৰীত মই অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত 2018ত ছেম এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ জাপানত হৈছিলে এইটো ফটো অকিনাৱা জাপান লেখা আছে তাত হৈছিলে তাত মই প্ৰথম ৰাউণ্ড জিকিছিলোঁ আপোনাৰ শ্ৰীলংকাৰ লগত ছেকেণ্ড ৰাউণ্ড জিকিলোঁ আপোনাৰ ভিয়েটনামৰ লগত থাৰ্ড ৰাউণ্ড আছিল চাইনিজ টেইপেৰ লগত সেইটো ছেমি ফাইনেল আছিল তাত মই 3-4 স্ক'ৰত হাৰিছিলোঁ 3-4 স্ক'ৰ হাৰাৰ পিছত আমাৰ মানে কেনেকুৱা যেনেকুৱা বহুত খেলা যেনেকুৱা হয় যে ছেমি ফাইনেল পালে আপোনাৰ ডাইৰেক্ট ব্ৰঞ্জ মেডেলটো পোৱা যায় সেনেকুৱা নহয় আমাৰ খেলাত তেনেকুৱা নহয় ছেমি ফাইনেল হাৰিলেও আৰু মানে মেডেল বাউট বুলি এটা হয় মেডেল বাউটত মই কাটাৰৰ লগত হাৰিছিলোঁ তেনেকুৱা এইবাৰ যোনটো ফিফা ৱৰ্ল্ড কাপ য'ত কাটাৰত হৈছিলে
ফিফা ৱৰ্ল্ড কাপ যোনটো কাটাৰত হৈছিলে সেইটো দেশৰ মানে মোৰ অপনেণ্ট পৰিছিল, তাৰ লগত হাৰিছিলোঁ। আৰু তাৰপিছত 2018 ছেম 9 কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপ হৈছিল, তাত মই 9 কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপ চাউথ আফ্ৰিকা ডাৰবানত হৈছিলে 2018ত, তাত মই গ'ল্ড মেডেল পাইছিলোঁ। এইটো ফটো আছে তাত লগোৱা আছে, এইটো অঁ। তাৰপিছত ছেম 2000 ক'ভিডৰ পিছত ক'ভিডৰ সময়তে তেতিয়া আকৌ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপ হৈছিল, সেইটো আপোনাৰ ছেম কাজাকিস্তানতে হৈছিলে। কাজাকিস্তান হৈছিলে, তাত মই টিম ফাইট মানে যোনটো মই আপোনাক অলপ আগত কৈছোঁ টিম ফাইট বুলি হয়, টিম ফাইট আৰু ইণ্ডিভিজুৱেলত তাত গৈছিলোঁ। তাত আনফৰ্চুনেটলি মই ভাল পাৰফৰ্মেঞ্চ দিব নোৱাৰিলোঁ, বাট ইণ্ডিয়ান টিমক ৰিপ্ৰেজেণ্ট কৰোঁতে এইটোৱে মানে বহুত ডাঙৰ কথা মোৰ কাৰণে। তাৰপিছত তাৰপিছত সেইটো গেমৰ পিছত এইটো যোনটো আপোনাক এইকেইটা ফটো দেখালোঁ, এইটো ৱৰ্ল্ড চেম্পিয়নশ্বিপ আছিল। ৱৰ্ল্ড চেম্পিয়নশ্বিপত ডুবাইত হৈছিলে, তাতো মই পাৰ্টিচিপেট কৰিছিলোঁ। তাৰপিছত 2022ত 10 কমনৱেলথ কাৰাটে চেম্পিয়নশ্বিপ হৈছিলে ইউকেত বাৰ্মিংহাম, ইউনাইটেড মানে লণ্ডনত হৈছিলে। তাত মই নিজা ইভেণ্টত যোনটো ইণ্ডিভিজুৱেল ইভেণ্ট, মোৰ সেইটো ফাৰ্ষ্ট ছিনিয়ৰ ইভেণ্ট আছিলে। তাত মোৰ ছিনিয়ৰটো ক'ব গ'লে বহুত টাফ হয়, যেনেকুৱা ক্ৰিকেট হওক ফুটবল হওক ছিনিয়ৰ ইভেণ্টটো বহুত টাফ হয়। চ' ছিনিয়ৰ ইভেণ্টত মোৰ তেতিয়া ব্ৰঞ্জ মেডেল পাইছিলোঁ। ফাৰ্ষ্ট ৰাউণ্ড জিকিছিলোঁ আপোনাৰ ৱেলছৰ লগত, ছেকেণ্ড ৰাউণ্ড জিকিছিলোঁ আপোনাৰ অষ্ট্ৰেলিয়াৰ লগত, থাৰ্ড ৰাউণ্ড বটছৱানা বুলি এটা আফ্ৰিকান কাণ্ট্ৰি আছে, বটছৱানাৰ লগত মই এটা নেৰ' স্ক'ৰ মানে হাৰিছিলোঁ, 6-7ত হাৰিছিলোঁ। তাৰপিছত যোনটো মই কৈছোঁ যে আমাৰ ছেমি ফাইনেল হাৰিলেও আমি মেডেল নাপাওঁ, তেনেকৈ ছেম আমাৰ ব্ৰঞ্জ মেডেল বাউট হৈছিলে মোৰ চাউথ আফ্ৰিকাৰ লগত। চাউথ আফ্ৰিকাত মই আপোনাৰ সেইখন ৰাউণ্ড জিকাৰ কাৰণে মই ব্ৰঞ্জ মেডেল পাইছিলোঁ। তাৰপিছত ছেম তাত টিম ফাইটো হৈছিলে, যেনেকৈ মই এইটো ডুবাইত গৈছিলোঁ টিম ফাইটত, তাতো মই টিম ফাইটত গৈছিলোঁ। তাতো আমাৰ ইণ্ডিয়ান টিমটো ব্ৰঞ্জ মেডেল পাইছিলে। চ' ইণ্ডিয়ান ব্ৰঞ্জ মেডেল, ময়ো ব্ৰঞ্জ মেডেল পাইছিলোঁ। 2011 পৰা মই কাৰাটে কৰি আছোঁ, আৰু 2011 পৰা মই ৰেগুলাৰ ষ্টেট গ'ল্ড মেডেলিষ্ট হয়। মই শুনি আছোঁ যে তোমাৰ ভণ্টিও হয় অভিৰুচি বঁটা পাইছে, হয়। তো তাইক মাতি দিম অলপ। কি নাম আছিল? হানি আলি। হানি কাম। তো হানি আহি আছে, ইয়াৰ তোমাৰ ভণ্টি হয় না? ভণ্টি হয়। তো ইয়াৰ ভণ্টি হয়, তো ইয়াত আহা মাজত। এয়া হৈছে হানি, তোমাৰ দাদাই আৰু তুমি কেতিয়াবা হয় নেকি ঘৰত খং উঠিলে? মাজে মাজে মানে কি, মানে কিবা কাৰণ খং উঠলা দাদাৰ ওপৰত বা কিবা ক'লা, কিবা এনেই ফাইট হয় নেকি? সেনেকুৱা নহয়, এনেই ভাগ বইনেক যিহেতুকে চাওক ইমান ধুনীয়া মানে পাৰফৰ্মেঞ্চ কৰি আছে, যিবোৰ খেলা খেলি আহিছা, আমাৰ বৰপেটাৰ কাৰণে সুনাম কৰি আনিছা, এনেকুৱা ল'ৰাক জন্ম দিছে দেউতাকক হয়তো বহুত নিজকে গৌৰৱ অনুভৱ কৰে। মই দেউতাককো মাতি দি আছোঁ। দেউতাক হাই, নমস্কাৰ। প্ৰথমতে সুধিম আপোনাক, এনেকুৱা সন্তান জন্ম দি আপুনি হয়তো নিজকে গৌৰৱ অনুভৱ কৰে যে মই দুটাকৈ মানে চেৰ নিচিনা বেটা কৰিছোঁ, তো কেনে অনুভৱ হয়? বহুত ভাল অনুভৱ হয়, কাৰণ মোৰ খুব ভাল লাগে যে মই যিটো বিচাৰিছোঁ, মোৰ ল'ৰা হওক মোৰ ছোৱালী হওক, মোক দিয়াৰ কাৰণে বহুত চেষ্টা কৰি আছে। মই যি বিচাৰিছোঁ সিহঁতে মোৰ ফিলিংছটো বুজি পায়, মই কোৱাৰ লগতে সিহঁতে বুজি পায়। মই সেইকাৰণে বহুত ডাঙৰ কথা যে সিহঁতে মোৰ মানে মনৰ কথাবিলাক বুজি পায়। তো ভাল লাগে, মই যি বিচাৰিছোঁ কৰি আছে, আগলৈ কৰি যাব। তো আশা কৰোঁ মানে আল্লাহ ভগৱানে সিহঁতক ভাল ৰাখক, আৰু মানে মোৰ লগত আৰু মোৰ কিছুমান ছাত্ৰ ছাত্ৰীও আছে, সিহঁতেও মই বিচৰাখিনি কৰি আছে। যেনেকুৱা নিশাত হানিটো মোৰ ল'ৰা ছোৱালী, তাৰপিছত আমাৰ চাৰহান আছে, ৱাচিমা আছে, জিয়ান আছে, ৰোহিত আছে, নমন আছে, ইহঁতেও প্ৰত্যেকৰ লগত কথা পাতি আছোঁ। তাৰ আগতে অসম চৰকাৰৰ যি বঁটা দুয়োজনৰ কাৰণে দিছে, এই বঁটাৰ সম্পূৰ্ণ অধিকাৰ দেউতাকৰ। মই জানো A to Z দেউতাকৰ লগত কমপ্লিট দায়িত্ব লৈ থাকে। 2007ত অসমত নেশ্যনেল গেমছ হৈছিল, এতিয়া 2024ত উত্তৰাখণ্ডত দেৰাদুনত নেশ্যনেল গেমছ আছে অক্টোবৰত, তাতে আমাৰ কাৰাটে ইভেণ্টটো ইনক্লুড আছে। তাৰ কাৰণে আমাৰ মেট নেশ্যনেল বডি কাৰাটে ইণ্ডিয়া অৰ্গেনাইজেশ্যনে ছিনিয়ৰ ইভেণ্ট, যদি নেশ্যনেল গেমছবিলাক চব ছিনিয়ৰ ইভেণ্ট, টপ 7 প্লেয়াৰ ছিলেকশ্যন কৰিব। তো টপ 7 প্লেয়াৰ ছিলেকশ্যনৰ কাৰণে মেট প্ৰত্যেক ষ্টেটৰ পৰা টীম ৰিপ্ৰেজেণ্ট কৰিব। অসমৰ পৰা আমাৰ টীম ৰিপ্ৰেজেণ্ট কৰিব। অসম টীমত আমাৰ বৰপেটাৰ আমাৰ ইখন স্কুলৰ 5জন ল'ৰা ছোৱালী আছে, নিশাদ আছে, চাৰহান আছে, হানি আছে, ৱাচিমা আৰু জিয়ান আছে। কিন্তু নিশাদ, চাৰহান আৰু হানি এই তিনিটাই ছিনিয়ৰ খেলিব, মানে সিহঁতে নেশ্যনেল গেমছ খেলিব। কিন্তু নেশ্যনেল চেম্পিয়নশ্বিপত জিয়ান আৰু ৱাচিমা কেডেটত খেলিব, কিন্তু তেওঁলোকৰ নেশ্যনেল গেমছ নাই। আৰু মই আশা কৰোঁ যে আশাবাদী যে নিশাদ
চাহান হানিফ তিনিওটাই মানে যি টপ প্লেয়াৰ নমিনেট হ'ব মানে চিলেক্ট হ'ব নেশ্যনেল গেমছৰ কাৰণে মই আশাবাদী যে আমাৰ বৰপেটাৰ পৰা তিনিজন প্লেয়াৰ চিলেকশ্যন হ'ব তাৰ কাৰণেতো মই এতিয়া মানে একচুৱেলি কি জানে নিচাদৰ কথা কওঁতে আপোনাৰ কি মোক পাগল বুলি ক'ব এতিয়াতো মোটামুটি 6 ঘণ্টা প্ৰেক্টিছ কৰি আছে নিচাদৰ সবচে ইম্পৰ্টেণ্ট কথা হ'ল যে নিচাদৰ মেট্ৰিক 2018 ফেব্ৰুৱাৰী 12 তাৰিখে মেট্ৰিক দিছিল 2018 30 জানুৱাৰীৰ দিনা আমি দিল্লী গুচি গৈছোঁ ইণ্ডিয়া টিমত চিলেকশ্যন খেলাৰ কাৰণে 6 ফেব্ৰুৱাৰীত আমি দিল্লীৰ পৰা আহি কেনে নিচাদে 12 ফেব্ৰুৱাৰীত মেট্ৰিক দিছিল তাৰ ৰিজাল্ট ভাল হৈছিল 75% আছিল তিনিটাত লেটাৰ আছিল যদি তাক মই দিল্লীত খেলিব নিনিলো হয় চাগে তাত তেতিয়া পৰীক্ষা বেয়া হ'ল হয় এতিয়া তাৰপিছত কি মেট্ৰিক দিয়ে সি আকৌ জাপান গুচি গৈছে ইণ্ডিয়া টিমত অকিনাৱাত জাপানত গুচি গৈছে তো ইহঁতৰ মানে যিবিলাক লক্ষ্য মানে কি ইহঁতক য'ত খেলাত মানে ৰাখি থৈ দিছে পঢ়াটোতো ভাল হয় এতিয়া আমাৰ ভাল ষ্টুডেণ্ট আছে ৱাছিমা আক্তাৰ ইয়াতে আছে তাই কোটাত টিউশ্যন কৰে তাই অসমত ভাল খেলুৱে ইহঁতৰ য'ত নেশ্যনেলতো খেলিছে ইণ্ডিয়া টিমতো খেলিছে তাই পাৰ্চেণ্টেজ কেবি ছোৱালী তাই মই পাৰ্চেণ্টেজত মই খুব মানে গৌৰৱান্বিত কৰোঁ যে তাই 100 ভিতৰত 100 পায় প্ৰত্যেকটা ছাবজেক্টত তো তাই কাৰাটে কৰি আছে কাৰাটেটো তাই 4 ঘণ্টা দি আছে তো স্পৰ্টছত থাকি যদি ল'ৰা ছোৱালী বেয়া হ'ব মিছা কথা বৰঞ্চ ল'ৰা ছোৱালী ভাল হয় তো আমাৰ মেক্সিমাম পেৰেণ্টে ল'ৰা ছোৱালীক স্পৰ্টছত নিদিয়ে আগতে আছিল আমি যেতিয়া শিকি আছিলোঁ ময়ো শিকিছোঁ আজি পৰা 22-25 বছৰ আগতে সেই সময়ত আমাৰ কমফু আছিল ইমানখিনি নাছিল মই 3 বছৰ কমফু শিকিছোঁ ব্লেক বেল্টটো ৰখা আছিল নহ'ল বাকী কিবা কিবি বেল্ট পাইছিলোঁ যি কি নহওক কিন্তু আজিকালিৰ মাক দেউতাকে কিন্তু আগবাঢ়ি আহে আজি এটা উদাহৰণ দেউতাক চাওক দেউতাকে নিজে ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্ট কৰি আছে বাকী চাওক মই দেখাই আছোঁ এইফালে আছে ৱাছিমা আক্তাৰ এইফালে আহা আৰু এয়া হৈছে ৱাছিমা আক্তাৰ তুমি মই শুনামতে কাৰাটে মানে তোমালোকৰ যি কাটা থাকে তোমাৰ পৰা এটা মই প্ৰথমতে কাটা অলপ চাই লওঁ তাৰপিছত কথা পাতিম চাওক সুন্দৰ কাটা প্ৰদৰ্শন হৈ গ'ল আৰু তুমি মই শুনা পাইছোঁ যে তুমি লণ্ডনত খেলি আহিছা সঁচাই মিছা আচ্ছা লণ্ডনত তুমি যাই প্ৰথমতে তাৰ লণ্ডনত যিখিনি পাৰফৰ্মেঞ্চ যিখিনি ল'ৰা ছোৱালী আহে হয়তো প্ৰথমতে ভাবি আছা যে মই তাত পাৰফৰ্মেঞ্চ কৰোঁতে এই ল'ৰা ছোৱালীৰ লগত পাৰিম না নোৱাৰিম কনফিডেঞ্চ থাকে দেখা পালে ইয়াক দেখা পালে ভয় লাগে বা ইয়াক পাৰিম না কিবা এনে হৈছিল নেকি লণ্ডনত যোৱাৰ পিছত তুমি নিজকে ভাবিছা যে মই এই পাৰফৰ্মেঞ্চ কৰিব পাৰিম না নোৱাৰিম ইমান দূৰ আহিলোঁ যাই কেনেকুৱা অনুভৱ নাই মানে ইমান প্ৰেক্টিচ কৰাৰ পিছত মাৰি এৰিও লৈ আহিব লাগিব সেনেকুৱা যে মাৰি ধৰি হ'লেও আমি প্ৰাইজটো আনবাই লাগিব আৰু আমাৰ কোচ আমাৰ মানে যিসকলে শিক্ষয় তেওঁলোকক আচলতে নিজৰ কাৰণে কোনো নকৰে মই কৈছোঁ ভাই বইনাকে একমাত্ৰ দেউতাকৰ কাৰণে আৰু এই ছোৱালীটোৱেও এটাই কথা হৈছে যে মোৰ লগতে যে মোৰ মা দেউতাৰ লগতে মোক যে প্ৰশিক্ষণ দিয়ে তেওঁলোকৰ কাৰণে যেন সুনাম কৰি মানে আৰু সেইকাৰণে কষ্ট কৰি থাকে যোৱাৰ পিছত তোমাৰ কেনেকুৱা পাৰফৰ্মেঞ্চ কেনেকুৱা হৈছে তাতে মানে মই 5th ৰাউণ্ডত খাটিলোঁ এতিয়া ব্ৰঞ্জ পাইছোঁ ব্ৰঞ্জ পাইছে ইংলেণ্ডৰ মানুহবোৰ কেনেকুৱা ইংলেণ্ডৰ বহুত ভাল হয় ওখ ওখ নেকি মানুহবিলাক বহুত ওখ হয় আৰু চাওক এইফালে আছে মোৰ লগত হানি বাহিৰত ক'ত ক'ত খেলিছা তুমি মই এতিয়ালৈকে 4খন কাউণ্ট্ৰীত খেলিছোঁ উজবেকিস্তান শ্ৰীলংকা থাইলেণ্ড আৰু UAE ফুজাইৰা ডুবাই হয় অনুভৱ কেনেকুৱা তাত যায় ভালে লাগিছে তাৰে শ্ৰীলংকাৰ অলপ ভাইবটো মানে কাণ্ট্ৰিটোতো বহুত ডেভেলপ আৰু ইণ্ডিয়াতকৈ মানে বহুত চাফা সেয়ে কিন্তু কিছুমান মানুহ আছে ইণ্ডিয়াৰ ভাইবছ আহে চাই কেনে চাউথ ইণ্ডিয়ান নিচিনা ভাইবছটো পৰা তাত তুমি এনেকুৱা পাৰফৰ্মেঞ্চ কৰিব পাৰিছা তাতে মোৰ গ'ল্ড আছিলে ভালে আছিল পাৰফৰ্মেঞ্চটো মোৰে তাত মেডেল পাইছোঁ তাতে ফটো আছে দেখি দিছে কিন্তু নাজৰি আহা ফটোখন দেখি দিয়া তো চাওক সুন্দৰ ফটো এখন দেখাই আছোঁ আপোনালোকক গ'ল আৰু গ'ল যেতিয়া পায় মানে মনত বহুত ধুনীয়া এটা আনন্দ চাওক শ্ৰীলংকাৰ ফটো আৰু ধুনীয়া এখন হানিৰ মুখত হাঁহি এইফালে গ'ল এইফালে তোমাৰ এখন চাৰ্টিফিকেট তো চাওক এই হৈছে বৰপেটাৰ গৌৰৱ এওঁলোকে আমাৰ কাৰণে বৰপেটাৰ কিছুমান সুনাম কৰি আনিছে হয়তো বহুতে গম নাপায় চাওক 6জনকৈ খেলুৱৈ ইণ্টাৰনেশ্যনেল খেলি আছে কিন্তু বহুতে গম পোৱা নাই গতিকে আপোনালোকৰ ল'ৰা ছোৱালীক যদি
ভাবে যে একলাই মই পঢ়িমেই ডাক্তৰ কৰিম ইঞ্জিনিয়াৰ কৰিম নহয় আজি দুয়োটাকে ল'ৰা ছোৱালীক লৈ আহিছে পঢ়াৰ লগতে খেলা তো ইতিমধ্যে আপোনালোকে গম পাইছে যে সৰু সৰু ল'ৰা ছোৱালীক আগবাঢ়ি আহি আছে আৰু লৈ আহক একলাই কেৰিয়াৰ বুলি নহয় যোনে যিটোত ভাল পায় তেওঁলোকো তাত দিয়ক আৰু এই সৰু ল'ৰা ছোৱালীক আগবাঢ়ি অনাৰ কাৰণে সকলো যে মাক দেউতাক আগবাঢ়ি আহে আৰু চাওক এতিয়া আছে 4জন 5জন মই 6জন মই কিন্তু খেলা নেখেলোঁ দিয়ক এই 5জন খেলুৱৈ ক'ত খেলি আছে মই গোটেইখিনি আপোনালোকক দেখি আছোঁ শুনি আছোঁ তো তুমি ক'ত খেলিছা তোমাৰতো গম পাইছোঁ অট'মেটিক কৈ দিয়া মাইক হ'ব তোমাতে থাকক তো তুমি ক'ত খেলিছা কৈ দিয়া মই ইণ্টাৰনেশ্যনেল লণ্ডনত খেলিব গৈছিলোঁ ইংলেণ্ড তো তাতে মই আণ্ডাৰ 14 কেটেগৰীত খেলিছোঁ কাটাত তাতে ব্ৰঞ্জ পাইছোঁ মই মজা তোমাৰ নামটো মোৰ নাম লোহিত আহমেদ মই ইণ্টাৰনেশ্যনেল থাইলেণ্ডত খেলিব লৈ গৈছিলোঁ মই কোৱাৰ্টাৰ ফাইনেলত হাৰিছোঁ তোমাৰ নামটো মোৰ নাম জিয়ান চৌধুৰী মই 4 কাণ্ট্ৰি খেলি পাইছোঁ UAE থাইলেণ্ড কাজাখস্তান আৰু নেপাল যিকি নহওক লাষ্ট আছে তুমি কৈ দিয়া নেশ্যনেল 2বাৰ গ'ল্ড আছে আৰু মই 4খন কাণ্ট্ৰিত খেলিছোঁ এছিয়ান চেম্পিয়নশ্বিপ আছিল উজবেকিস্তানত তাছকেণ্ট তাতে হৈছিল আৰু শ্ৰীলংকাত সাউথ এছিয়ান হৈছিল তাতে মোৰ গ'ল্ড আছিল আৰু থাইলেণ্ডত খেলিছোঁ আৰু UAEত খেলিছোঁ দেখাই পাইছে 5জন আছে মানে একজন আহিব পৰা নাই কিবা কাৰণত আৰু যি ইণ্টাৰনেশ্যনেল খেলা খেলে আৰু ঠিক ইণ্টাৰনেশ্যনেল ৰেফাৰীও লাগিব আচলতে ইণ্টাৰনেশ্যনেল ৰেফাৰী ইয়াতে হয়তো 2-1জন থাকিব পাৰে মই নাজানো মই মাতি দিছোঁ একজন মই জানো এইফালে একচুৱেলি ইণ্টাৰনেশ্যনেল ৰেফাৰী জাজ এক্সামিনেশ্যন বহুত টাফ তাৰমানে কি আমাৰ ইণ্ডিয়াত 34 ষ্টেট আছে 34 ষ্টেটৰ মাজত এটাকেও যোন বছৰত নমিনেট হয় 34জন মানুহ পঠাব লাগে মানে কি নেশ্যনেল ফেডাৰেশ্যনে 14জন মানুহ পঠায় প্ৰত্যেক বছৰত ইণ্টাৰনেশ্যনেল ৰেফাৰী জাজৰ কাৰণে তাৰমানে কি ষ্টেটত এজনো ভাগত নপৰে তাৰে মাজত আমাৰ অসমত 2জন ইণ্টাৰনেশ্যনেল জাজ আছোঁ আমি AKF-ৰ আমাৰ মোৰ চিনিয়ৰ আমাৰ ষ্টেট বডি জেনেৰেল ছেক্ৰেটাৰী নগেন বঙাই ছাৰ আৰু মই 2022ত তাছকেণ্টত এছিয়ান কাৰাটে ফেডাৰেশ্যনৰ অধীনত তাতে মানে ৰেফাৰী জাজ এক্সামিনেশ্যন দিছিলোঁ তাতে মই পাছ কৰিছোঁ আৰু এতিয়া অসমৰ 2জন ইণ্টাৰনেশ্যনেল ৰেফাৰী জাজ কিন্তু এই পৰীক্ষাটোত বহুত টাফ এনেকুৱা টাফ যে প্ৰেক্টিকেলটো ভেৰি ডেঞ্জাৰ কিন্তু থিয়ৰী তাৰমানে কি 70 মাৰ্কৰ আমাৰ কুৱেশ্যন হয় তাতে যোন 7টা ৰং কুৱেশ্যন হৈছে সেই বহিখন নাচায় না 7টা ৰং এনচাৰ আফটাৰ ই ফেইল ডাইৰেক্ট ফেইল তাতে বহিখন নাচায় তো ভেৰি ডেঞ্জাৰাছ তাৰমানে কি আমাৰ এখন মানে ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনৰ ৰুলছ বুক আছে বহুত ডাঙৰ সিখনত টোটেল 275টা কুৱেশ্যন থাকে আৰু তাৰে 275টা 70টাহে কুৱেশ্যন কাটে আৰু সেই 70টা কুৱেশ্যনত যে 7টা ৰং হয় ই ফেইল আৰু প্ৰেক্টিকেল ইজ ভেৰি ডেঞ্জাৰ প্ৰেক্টিকেলটো আমি প্ৰেক্টিকেল কৰিব লাগিব বহুত ডেঞ্জাৰ তো এইবাৰ মানে কি ইণ্ডিয়াত 40জনমান পৰীক্ষা দিছে ইণ্ডিয়াত তাৰে 14জন পাছ কৰিছে মানে কি 20% 30% পাছ কৰে 100ৰ ভিতৰত তো অসমৰ আমি 2জন AKF-ৰ জাজ আছোঁ নগেন ছাৰ আৰু মই অসমৰ 2জন আকৌ বিৰাট ভাগ্য আমাৰ যে বৰপেটাৰ এজন হাছমত আলী আৰু চাওক এওঁলোকে হৈছে আমাৰ ভৱিষ্যত এনেকৈ আগবাঢ়ি যাওক আজি 6জন কালি 12জন হওক 24জন হওক এনেকৈ আগবাঢ়ি আমাৰ বৰপেটাৰ লগতে অসম ভাৰতলৈ কঢ়িয়াই আনক শুনাম আৰু এওঁলোকক আমি বহুত ধন্যবাদ দিছোঁ